বৰপেটাত এদিন পিছত উৰুকা পালন কৰা হয়। এটা কথা স্পষ্ট অসমবাসী মই স্পষ্ট কৰি দিছোঁ, বৰপেটাৰ যিটো ভোগালী আমি ভোগালী বিহু বুলি আমি নকওঁ, আমি বৰপেটাত মাঘৰ দমি বুলি কওঁ। বৰপেটাত এদিন পিছত উৰুকা পালন কৰা হয়। কিয় এদিন পিছত উৰুকাৰ নিশা পালন কৰা হয় বৰপেটাত? এই সন্দৰ্ভত সকলোৰে হয়তো মনত কিছু প্ৰশ্ন আছে। গতিকে মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা সত্ৰত। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দেৱৰ সৈতে, আৰু আমি তেখেতৰ পৰা জানিম যে বৰপেটাত এদিন পিছত কিয় উৰুকা পালন কৰা হয়, আৰু কাইলৈ অৰ্থাৎ 15 জানুৱাৰী তাৰিখেহে বৰপেটাত মেজিত জুই জ্বলোৱা হ'ব। গতিকে আহক আমি জানি লওঁ এই ক্ষেত্ৰত কিহৰ কাৰণে বৰপেটাৰ এই পৰম্পৰা কিছু ব্যতিক্ৰম। পোনপ্ৰথমে আপোনাক সেৱা জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে ধন্যবাদ জনাইছোঁ যে আজি যিটো প্ৰশ্ন লৈ আহিছে আৰু এই চেগতে সমগ্ৰ অসমবাসীকে পলম কৰিলেও ভোগালী বিহুৰ ওলগ জনাইছোঁ। এতিয়া যিটো প্ৰশ্ন কৰা হৈছে একেবাৰে সহজ কথা। বৰপেটা সত্ৰ গোটেইখিনি সমাজখন সত্ৰকেন্দ্ৰিক, আৰু বৰপেটা সত্ৰৰ গোটেইখিনি উৎসৱ আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ। কাৰণ ভাৰতীয় প্ৰেক্ষাপটত আজি সংক্ৰান্তি, আজিৰ দিনটো সংক্ৰান্তি, আৰু মকৰ সংক্ৰান্তি অৰ্থাৎ মকৰলৈ গতি কৰিব সূৰ্য, আৰু পবিত্ৰ মাঘ মাহ কালি, আৰু আমাৰ মানে মহাভাৰতৰ মতে মাঘৰ পহিলা দিনতেই ভীষ্মই ইচ্ছামৃত্যু বৰণ কৰিছিল সৰসজ্জাৰ পৰা। গতিকে সেই যিটো আধ্যাত্মিক দিশ, সেই আধ্যাত্মিক দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজিৰ পৰা 450 বছৰ আগতেই এনেধৰণে আমাৰ সত্ৰীয়া পৰম্পৰাৰে কৰা হৈছিল। আৰু এটা কথা স্পষ্ট অসমবাসী মই স্পষ্ট কৰি দিছোঁ যে বৰপেটাৰ যিটো আমি ভোগালী বিহু বুলি আমি নকওঁ, আমি বৰপেটাত মাঘৰ দমি বুলি কওঁ। গতিকে মাঘৰ দমিৰ আৰু 5 দিনীয়াকৈ আমাৰ সত্ৰত পালন কৰা হয়, আৰু সেই 5 দিনীয়াকৈ আৰম্ভ হয় আজি সংক্ৰান্তিৰ দিনৰ পৰা 4 মাঘলৈকে 5 দিনীয়াকৈ পালন কৰা হয়। আৰু সম্পূৰ্ণ ইয়াত মানে নিত্য নৈমিত্তিক প্ৰসংগখিনি এই 5 দিনত কৰিবই লাগিব। ঘোষা কীৰ্তন হ'ব, ওজাপালি হ'ব, তাৰপাছত গায়ন বায়ন হ'ব। গতিকে মাঘৰ দমি বুলি কোৱাৰ লগে লগে দুমাহী আজি অৰ্থাৎ সংক্ৰান্তি, যিটো সংক্ৰান্তি দুমাহী, 2 মাহৰ সমাহৰ দুমাহী, গতিকে দুমাহীৰ পৰা আৰম্ভ হয়। আৰু বিশেষভাৱে আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ এইকাৰণে যে আমাৰ গোটেইখিনি উৎসৱ পাৰ্বণ মানে সত্ৰকেন্দ্ৰিক, আৰু সত্ৰৰ যিবিলাক নিত্য নৈমিত্তিক প্ৰসংগ আছে সেই নিত্য নৈমিত্তিক প্ৰসংগবিলাক পালন কৰিবই লাগিব। ঘোষা কেনেকৈ বেছিকৈ কি ঘোষা গাব লাগিব, গায়ন বায়ন কেতিয়া গান বায়ন গাব লাগিব, গীত কেতিয়া গাব লাগিব, এই সম্পূৰ্ণ গোটেই কথাখিনি সত্ৰীয়া পৰম্পৰাৰে পালিত হয়। গতিকে যিহেতু সত্ৰীয়া পৰম্পৰাৰে পালন কৰে, গতিকে সত্ৰকেন্দ্ৰিক বৰপেটীয়া সমাজখনে অকল বৰপেটাই নহয়, আজি বৈষ্ণৱ ধৰ্মৰ 4 কোটি বুলি কোৱা হয়। ইফালে আছে সৰভোগ, বৰনগৰ, বৰনগৰ, ভৱানীপুৰ, পাটবাউসী, বৰপেটা, এই গোটেইখিনি অঞ্চলত আচলতে আজিহে মানে সংক্ৰান্তিৰ দিনাখন উৰুকা কৰা হয়। গতিকে এই যিটো আধ্যাত্মিক দিশ, মহাপুৰুষ মাধৱদেৱে স্থাপিত কৰা এই সত্ৰখন তাহানিৰ পৰাই তেনেধৰণে পৰম্পৰাগতভাৱে চলি আছে, আৰু আজিও বৰপেটাবাসীয়ে সেইখিনি তেনেকৈ কৰি আহিছে, যাৰ কাৰণে অসমৰ ভোগালী বিহুৰ লগত এটা দিন ইফাল সিফাল হয়। আৰু আমি দেখিবলৈ পাইছোঁ মেজি সাজু কৰি তোলা হৈছে। কাইলৈ পবিত্ৰ মাঘ মাহৰ মানে যেতিয়া প্ৰসংগ শেষ হ'ব, আমাৰ ৰাতিপুৱা প্ৰসংগ তাৰমানে আইসকলৰ প্ৰসংগ প্ৰথমতে হয়, এইটো 365 দিনেই হয় প্ৰসংগ। আইসকলৰ প্ৰসংগৰ শেষ হোৱাৰ পিছত বাপুসকলৰ প্ৰসংগ হয়। বাপুসকলৰ প্ৰসংগটো 8:30 বা 8:40 ভিতৰত শেষ হ'ব, আৰু প্ৰসংগ শেষ হোৱাৰ লগে লগে পেলাই গায়ন বায়নে গীত গাব। গীত গোৱাৰ পিছত যেতিয়া দবা কোবাব, গীতৰ আধাখিনিতে দবা কোবোৱা হয়। দবা কোবোৱাৰ পিছত ইয়াত মেজিত জুই জ্বলোৱা হয়, আৰু বুঢ়া সত্ৰীয়াই প্ৰথমতে মেজিত জুই জ্বলাব। আৰু ইয়াতো জড়িত হৈ আছে যে যিকোৰা জুই, ইয়াতো এটা আধ্যাত্মিক কথা আছে। যিকোৰা জুইক মানে ভীষ্মক পোৱাব দিয়া হৈছিল, গতিকে সেই জুইকোৰাও পবিত্ৰ, আৰু সেইকাৰণে জুইকোৰাৰ উত্তাপ ল'ব কালি। যথেষ্ট লোকৰ সমাগম যথেষ্ট। আৰু কালিতো মানে সেৱা কৰা মানুহ কিমান হ'ব। আৰু লগতে এটা নতুন মানে আমাৰ আজি 25 বছৰে হৈ গ'ল, ইয়াতে থিয় নাম ৰাতিপুৱা 9:30 বজাৰ পৰা থিয় নাম হ'ব, মানে প্ৰায় 4-5 ঘণ্টা ধৰি অনৰ্গল কণ্টিনিউ মানে থিয় নাম হ'ব। গতিকে এনেকুৱা এটা উৎসৱ, কালিতো উৎসৱমুখৰ পৰিৱেশ, মানে বীৰ জীৱাত্ম হ'ব খালি মানে।
আৰু বৰপেটাবাসীয়ে অতীজৰে পৰা এই পৰম্পৰা মানি আহিছে। বহু লোকে বহু সময়ত আচলতে কিছু দুমোজাত পৰে যে সমগ্ৰ অসমতে এদিন আগত উৰুকাৰ নিশা পালন এটা শব্দ এটা শব্দ মনত ৰাখিলে আমাৰ বৰপেটাৰ মাঘৰ দমি আৰু সমগ্ৰ অসমত ভোগালী। আমি বিহু নকওঁ। হয়, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ বাবুল চন্দ্ৰ দেৱ, আৰু ভোগালীৰ পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগেৰে জীপাল হৈ পৰক সকলোৰে পৰিবাৰ, সকলোৰে এই পৰিৱেশ অটুট থাকক, আৰু বাপতি সাহোন এই ভোগালী বিহুটো আপোনালোকে উৎসাহেৰে পালন কৰক। আৰু এইখিনি আছিল আজিৰ বৰপেটা সত্ৰৰ পৰা কিছু কথা জনাবলগীয়া কথা। বহুতে যিহেতুকে দুমোজাত পৰে এই ক্ষেত্ৰত, আৰু আমাৰ যিহেতুকে সত্ৰাধিকাৰদেৱে এই সংক্ৰান্তত এইখিনি কথা জনালে, গতিকে আমি তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি।